নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নতুন এক ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত এটা ডাঙৰ সুখবৰ লৈ আহিছোঁ, যিসকলে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰিছিল সেইসকলৰ বাবে। সুখবৰটো হ'ল যে 1 ডিচেম্বৰৰ পৰা অসমৰ সমগ্ৰ জিলাতেই অৰুণোদয় আঁচনিৰ কাৰণে যিসকলে এপ্লাই কৰিছিল সেইসকলৰ একাউণ্টত পইচা সোমাই আছে। আৰু যদি আপোনাৰ একাউণ্টত এতিয়ালৈকে পইচা সোমোৱা নাই, তেনেহ'লে আপুনি চিন্তা একো কৰিব নালাগে। যদি আপুনি অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰিছে আৰু আপোনাৰ নামটো যদি এপ্ৰুভ হৈছে অৰুণোদয় আঁচনিৰ কাৰণে, তেনেহ'লে আপুনি ঘৰত বহি অতি সহজতে 1 মিনিটতে আপোনাৰ মোবাইলত আপুনি চেক কৰিব পাৰে আপোনাৰ একাউণ্টত পইচাটো সোমাইছে নে নাই। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। আৰু এতিয়ালৈকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সেইসকলক মই অনুৰোধ জনাইছোঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা নতুন নতুন খবৰবিলাক চবৰ আগত পোৱাৰ কাৰণে। অৰুণোদয় আঁচনিত এপ্ৰুভল হোৱা লোকসকলৰ একাউণ্টত চৰকাৰে পইচা সোমাই আছে, কিন্তু এই পইচাখিনি চৰকাৰে জনসাধাৰণৰ একাউণ্টত ডাইৰেক্টলি সোমোৱা নাই, প্ৰচেছৰ ভিত্তিত কৰিছে। হয়তো হ'ব পাৰে আপোনাৰ একাউণ্টত পইচাটো সোমোৱা নাই, কাৰণটো আপোনাৰ একাউণ্টত কিবা গড়বড় থাকিব পাৰে, নহ'লে 2 দিন পিছলৈ সোমাব পাৰে। তেনেহ'লে বলক চাওঁ আমাৰ একাউণ্টত কেনেকৈ আমি আমাৰ অৰুণোদয় আঁচনিটো সোমাইছে নে নাই চেক কৰিব পাৰিম। তেনেহ'লে বলক মোবাইলৰ স্ক্ৰীনলৈ আপুনি অৰুণোদয় আঁচনিত পইচা সোমাইছে নে নাই এইটো চেক কৰাৰ কাৰণে আপোনাৰ মোবাইলত যিকোনো ব্ৰাউচাৰ এটা ব্যৱহাৰ কৰিব পাৰে। মই মোৰ গুগল ব্ৰাউচাৰখন ব্যৱহাৰ কৰিছোঁ। efms.nic.in বুলি টাইপ কৰি আপুনি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত চাব এনেকুৱা এটা ইণ্টাৰফেচ ওলাব, য'ত লিখা থাকিব PFMS। তাত আপুনি ক্লিক কৰিব। হ'ব, নেটৱৰ্ক শ্ল'। ইণ্টাৰ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ ওলাব, যিটো অৰুণোদয় আঁচনিৰ মেইন অফিচিয়েল ৱেবছাইট, য'ত ওপৰত লিখা আছে পাব্লিক ফাইনেন্সিয়েল মেনেজমেণ্ট ছিষ্টেম PFMS। তাত আপুনি চাব টোটেল টুডে ট্ৰেনজেকশ্যন, কাৰেণ্ট এমাউণ্ট কিমান হৈছে, এইবিলাক আপুনি আপোনাৰ একাউণ্টত পইচা সোমাইছে নে নাই সেইটো চেক কৰাৰ কাৰণে আপুনি নাও ইউ পে'মেণ্টত মাৰিব। মৰাৰ লগে লগে আপোনাৰ সন্মুখত ইণ্টাৰফেচখন ওলাই আহিব, য'ত আপুনি দেখিবলৈ পাইছে যে পে'মেণ্ট বাই একাউণ্ট নম্বৰ দেখিবলৈ পাব। তাত আপোনাৰ প্ৰথমতে আছে বেংকৰ নাম, যিটো বেংকৰ একাউণ্ট আপুনি অৰুণোদয় আঁচনি ব্যৱহাৰ কৰিছে, সেই একাউণ্ট নাম্বাৰটো বা সেই একাউণ্টটো কোনটো বেংকৰ হয়। ষ্টেট বেংক হ'লে ইয়াত আপুনি ষ্টেট বেংক অফ ইণ্ডিয়া লিখিব, বৰোদা বেংক হ'লে বৰোদা বেংকৰ নামটো লিখিব। আপোনাৰ যিটো বেংকৰ একাউণ্ট আছে সেই বেংকৰ নামটো আপুনি ইয়াত লিখিব, ফাৰ্ষ্টত আপুনি লিখিব। তাৰপিছত আপুনি ইয়াত ইণ্টাৰ একাউণ্ট নম্বৰ, আপোনাৰ একাউণ্ট নম্বৰ যিটো আছে এইটো আপুনি ইণ্টাৰ একাউণ্ট নম্বৰ যিটো অপশ্যন আছে ইয়াত আপুনি ফিল আপ কৰিব। তাৰপিছত ইণ্টাৰ কনফাৰ্ম একাউণ্ট নম্বৰ, আপোনাৰ একাউণ্ট নম্বৰটো আপুনি দ্বিতীয়বাৰ এইটো অপশ্যনত আকৌ ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত আপোনাৰ সন্মুখত এটা বাৰকোড আহিব। এই বাৰকোডটো বেলেগ আহিবও পাৰে, আপোনাৰ মোবাইলটো বেলেগ আহিব পাৰে, যেনে A8B481। এই বাৰকোডটো আপুনি ইয়াত দিব, অড ভেৰিফিকেশ্যন যিটো আছে এইটোত দিব। দিয়াৰ পিছত আপুনি চাৰ্চ মাৰিব। চাৰ্চ মৰাৰ পিছত আপোনাৰ একাউণ্টত পইচাটো সোমাইছে নে নাই সেইটো আপুনি আপোনাৰ মোবাইলত অতি সহজে দেখিবলৈ পাব। কোনো টেনশ্যন কৰাৰ দৰকাৰ নাই। যদি আপোনাৰ একাউণ্টত পইচাটো এতিয়ালৈকে সোমোৱা নাই, 10 তাৰিখৰ ভিতৰত, ডিচেম্বৰ 10 তাৰিখৰ ভিতৰত আপোনাৰ একাউণ্টত পইচাটো সোমাই যাব। যিকোনো কাৰণত হয়তো আপোনাৰ একাউণ্টত পইচাটো নোসোমাবও পাৰে, সেইটো লৈ আপুনি চিন্তা কৰিব কোনো দৰকাৰ নাই। যদি আপুনি অৰুণোদয় আঁচনি এপ্লাই কৰিছে আৰু আপোনাৰ নামটো যদি এপ্ৰুভল হৈছে, তেনেহ'লে আপুনি পইচা পাবই। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু এনেকুৱা ভাল ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।